কোনোবাই বহুত ডাঙৰ কথা এটা কৈ গৈছিল, যদি সকলোখিনি সিদ্ধান্ত হয় তোমাৰ পক্ষত, তেনেহ'লে থোৱা ভগৱানৰ ফটো তোমাৰ মনৰ কক্ষত। নমস্কাৰ, মোৰ নাম হ'ল লগত ভগৱ। আজি কাহিনীটো যোনে লিখিছে তেওঁ কৈছে যে তেওঁ অফিচৰ পৰা ৰাতি আহি আছিল। ঠিক 9:30 মান বাজিছিল। কিনকিনীয়া বৰষুণ দি আছিল। অফিচৰ ড্ৰাইভাৰজনে মোক নমাই থৈ ঘূৰি গ'ল। ঘৰ আহি পোৱাৰ পিছত মোৰ মূৰটো অলপ বিষাব ধৰিলে। ঘৰৰ মোৰ বাহিৰে আৰু কোনো নাছিল। মই মূৰৰ বিষৰ টেবলেট বিচাৰিছিলোঁ, কিন্তু নাপালোঁ। মই ভাবিছিলোঁ ওচৰতে দোকানখন আছে, তাত গৈ লৈ আহোঁ। বাহিৰলৈ আহি দেখিলোঁ বৰষুণ অলপ বাঢ়ি আহিল। গাড়ীও নাই, ড্ৰাইভাৰো নাই। তাৰপিছত মই অটোৱালা এজনক মাতিলোঁ। ওচৰতে মন্দিৰ এটা কাম চলি আছিল আৰু তেওঁ ওচৰতে ৰৈ আছিল। তেওঁ মন্দিৰৰ প্ৰাংগণতে থাকে আৰু দিনত হ'লে তেওঁ অটো চলায়। অটোৱালাজন মোৰ ফালে আহিল। মই তেওঁক ক'লোঁ যে ফাৰ্মাচীখনলৈ লৈ ব'লক। তেওঁ ক'লে ঠিক আছে ব'লক, 50 টকা ভাড়া। মই অটোৱালাজনক দেখি এনেকুৱা লাগিছে যে তেওঁ বহুত অশান্তিত আছে। তেওঁৰ স্বাস্থ্য ঠিক নহয়। মই সুধিলোঁ, দাদা আপোনাৰ কি হৈছে? তেওঁ ক'লে 2-3 দিনমানৰ পৰা গাৰ বিষ হৈ আছে, অলপ চৰ্দিও লাগিছে, কিন্তু কি কৰিম, তেনেকুৱা একো ভাড়াও পোৱা নাই, পইচাও নাই, ঔষধো কিনিবলৈ পইচা নাই। মই খালি ভগৱানকে কওঁ তুমি চাবা আৰু। এই কথা পাতি পাতি আমি দোকানখন পালোহি। নামি লোৱাৰ লগে লগে মোৰ কাৰণেও দৰৱ ল'লোঁ আৰু তেওঁৰ কাৰণেও লৈ ল'লোঁ। মোৰ মূৰৰ বিষ হৈ আছিল, তেওঁৰ চৰ্দি। মই ভাবিবলৈ ধৰিলোঁ যে দাদাজনৰ কাৰণে মোক ভগৱানে পঠাইছিল নেকি বাৰু। এয়া ভাবি ভাবি মোৰ মনলৈ খিয়াল এটা আহিল যে মইতো একোৱেই খোৱা নাই, খোৱা বস্তু কিবা এটা পেক কৰি লওঁ আৰু বনাই খাবলৈ এতিয়া মোৰ মন নাই। আৰু ওচৰত এখন ৰেষ্টুৰেণ্ট আছিল। মই অটোৱালাজনক ইংগিত কৰি ক'লোঁ যে ৰ'ব, মই আহি আছোঁ। ৰেষ্টুৰেণ্টৰ ভিতৰত সোমালোঁ আৰু মোলৈ পৰঠা পেক কৰাই ল'লোঁ। তাৰপিছত মই ভাবিলোঁ যে অটোৱালাজনেও চাগে একো খোৱা নাই, তেওঁৰ কাৰণেও মই এপেকেট পেক কৰাই ল'লোঁ। 2টা পেকেট আৰু দৰৱখিনি লৈ ল'লোঁ আৰু মই অটোত বহিলোঁ। আৰু আমি দুয়োজনে অলপ কথা পাতি পাতি মই মোৰ ঘৰে পালোঁহি। অটোৰ পৰা মই যেতিয়া নামিলোঁ, মই তেতিয়া অটোৱালাজনক 100 টকা এখন উলিয়াই দিলোঁ। তেওঁ ক'লে যে 50 টকাহে হয়। মই ক'লোঁ ৰাখক, চিন্তা নকৰিব, আৰু দৰৱৰ পেকেট ৰাখক। এটা পিল এতিয়া খাব আৰু এটা পিল ৰাতিপুৱা, এটা এণ্টিবায়'টিক এতিয়া আৰু এটা ৰাতিপুৱা খাব। মই তেওঁক সকলোখিনি কোৰ্চ বুজাই দিলোঁ আৰু ক'লোঁ যে আপুনি ঠিক হৈ যাব, আৰু এইটো আপোনালৈ পৰঠা পেকেট। প্ৰথমতে খাদ্য খাব, তাৰপিছত ঔষধ ল'ব, 3 দিনৰ কোৰ্চ কমপ্লিট কৰিব, সকলোখিনি ঠিক হৈ যাব। মই যেতিয়া কৈ আছিলোঁ, তেওঁ চকুৰ পৰা চকুলো ববলৈ ধৰিলে। মই সুধিলোঁ কি হ'ল? অটোৱালাজনে ক'লে যে আপুনি জানেনে, ভগৱানক কৈছোঁ যে মোৰ ওচৰলৈ কোনোবা ভাল যাত্ৰীক পঠাব যোনে মোক সহায় কৰে যেন, আৰু আজি তেওঁ আপোনাক দূত হিচাপত মোৰ ওচৰলৈ পঠাই দিলে। মই ভগৱানক কওঁ ঔষধ যোগাৰ কৰি দিয়ক, গাটো বৰ বিষ হৈ থাকে আৰু মোৰ বহুত দিনৰ ইচ্ছা আছিল যে পৰঠা খাবলৈ। আপুনি মোলৈ পৰঠা খাবলৈ লৈ আহিল আৰু মইতো আপোনাক কোৱাও নাছিলোঁ। চব তেওঁৱে কৰাই বুলি ভাবি, প্ৰভুৰ ইচ্ছা বুলি ভাবি মই কৈ গৈ আছিলোঁ। আৰু মই চিন্তা কৰি গৈ আছিলোঁ যে মই যোনখন ৰেষ্টুৰেণ্টত গৈ আছিলোঁ তাত মেনুত বহুতখিনি বস্তু আছিল, কিন্তু মই তাৰ পৰা অকল পৰঠা পেকেটহেনো কিয় ল'লোঁ? তেওঁ চাগে তেওঁৰ ভক্তৰ ইচ্ছা পূৰণ কৰিবলৈ বিচাৰিছিল। কাহিনীটো বহুত সৰু, কিন্তু ইয়াৰ মূল কথাটো হ'ল যে জীৱনত যেনেকুৱাই বিপদত পৰিলেও ভয় কৰিব নালাগে। ভগৱানৰ ওপৰত বিশ্বাস থাকিলে তেওঁ নিজৰ ভক্ত এজনক আপোনাৰ দূত হিচাপে পঠাই দিব আৰু তেওঁ আপোনাক সহায় কৰিব। তেওঁ আপোনাৰ ওচৰলৈ কিবা নহয় কিবা ৰূপত আহি পাবহি। কেতিয়াবা আমিহে তেওঁক চিনিব নোৱাৰোঁ। ধন্যবাদ।